মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ পাঠ্যক্ৰমৰ দ্বিতীয়টো পাঠ শহা আৰু সিংহ ইতিমধ্যে আমি আলোচনা কৰিলোঁ। এতিয়া পাঠভিত্তিক যিসমূহ ক্ৰিয়াকলাপ আছে সেইসমূহৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো দিছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰণ কৰা। জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? আমি সকলোৱে জানো, পাঠটো পঢ়োঁতে পাইছোঁ যে সেই হাবিখনত মন্দমতি নামেৰে এক সিংহ বসবাস কৰিছিল আৰু সিংহই জীৱ জন্তুবোৰ খাই নিশেষ কৰিছিলে। গতিকে সেইকাৰণে মন্দমতি থকাৰ কাৰণে জীৱ জন্তুবোৰ অৰণ্যৰ পৰা নোহোৱা হৈ যাব বুলি ভয় খাইছিল। দ্বিতীয় প্ৰশ্নটো দিছে, মন্দমতিয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। যেতিয়া শহাই সেই কুঁৱাটোৰ ওচৰলৈ মন্দমতিক লৈ গৈছিল আৰু কুঁৱাটোত অন্য এটা সিংহ থকাৰ কথা কৈছিল, অৰ্থাৎ কুঁৱাটোত জুমি সিংহই নিজৰ প্ৰতিচ্ছবিটো তাত দেখা পাইছিলে, সি অন্য সিংহ আছে বুলি ভাবি কুঁৱালৈ জঁপিয়াই দিছিল। ইয়াৰ পিছতে 2 আৰু 3 নম্বৰ প্ৰশ্নটো তোমালোকে নিজে নিজে কৰি চাবা, উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা বা শহা আৰু সিংহৰ সাধুটো কোৱা, এইখিনি তোমালোকে নিজে কৰিবলগীয়া ক্ৰিয়াকলাপ। 4 নম্বৰ প্ৰশ্নটো হৈছে, তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাও আহা। শব্দ আৰু অৰ্থসমূহ দিয়া আছে। ক্ষুধা মানে হৈছে ভোক, নিবাৰণ মানে হৈছে বাধাকৰণ বা গুচোৱা কাৰ্য, প্ৰতিবিম্ব চাহ, আৰ্চি বা পানীত ওলোৱা মানুহ বা জন্তুৰ আকৃতি, হাজিৰ মানে হৈছে উপস্থিত, বন্ধক মানে অন্যৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য, কেশৰ মানে হৈছে সিংহৰ ডিঙিৰ দীঘল নোম, নিস্তাৰ মানে হৈছে ৰক্ষা বা উদ্ধাৰ। এইসমূহো তোমালোকে সুন্দৰভাৱে মিলাই ল'বা। 5 নম্বৰৰ পৰা 7 নম্বৰলৈ যিসমূহ দীঘলীয়া প্ৰশ্নৰ উত্তৰ সেইসমূহ আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। তেতিয়ালৈকে সকলো ভালে থাকা আৰু একাগ্ৰতাৰে অধ্যয়ন কৰি থাকা। ধন্যবাদ।